হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ এয়া মোৱা মাছৰ এটা ৰেচিপি। মই তাৰ কাৰণে পিঁয়াজ এটা, বিলাহী এটা, কেঁচা জলকীয়া, নহৰু আদাৰ পেষ্ট আৰু এয়া চাওকচোন অলপমান মই মোৱা মাছ লৈছোঁ। ভালকৈ এতিয়া মই হালধি নিমখ দি সানি ল'ম মোৱা মাছখিনি। এতিয়া মই হালধি অলপমান দিলোঁ আৰু নিমখ অলপমান দিলোঁ। এতিয়া মই ভালকৈ সানি ল'ম। চামুচেৰে সানিম বুলি ভাবিছিলোঁ, কিন্তু ভালকৈ হোৱা নাই, সেইটো কাৰণে মই হাতেৰেই সানি ল'ম। হাতেৰে ভালকৈ মই মোৱা মাছখিনি সানি ল'লোঁ। ভালকৈ মাছখিনিৰ লগত হালধি নিমখটো মিলাই দিছোঁ। এখন কেৰাহী লৈ লৈছোঁ মই। এয়া অকণমান তেল দিছোঁ। তেলখিনি গৰম হোৱালৈকে মই ৰখি লৈছোঁ। তেলখিনি গৰম হওঁতে অকণমান টাইম লাগে। তেলখিনি গৰম হৈ গ'ল। মই এতিয়া মাছখিনি দি দিছোঁ। মাছখিনি মই ভালকৈ ফ্ৰাই কৰি ল'ম। এয়া মই মাছ ফ্ৰাই কৰি আছোঁ। এয়া আধা হৈছে। এয়া মাছখিনি মই কাঢ়ি ল'ম। এয়া মোৰ আধা মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু অলপমান এইখিনি আছিলে। এয়া মোৰ অলৰেডি ফ্ৰাই কৰা গোটেইখিনি হৈ গৈছে। এতিয়া মই এখন কেৰাহীখনত তেল আছিলেই অলৰেডি, আৰু অকণমান মই তেল দি ল'ম। তাৰপিছত কাটি থোৱা পিঁয়াজখিনি মই ইয়াতে দি দিম। এটা কেঁচা জলকীয়া দিম। ভালকৈ মই পিঁয়াজখিনি ফ্ৰাই কৰিম ৰঙচুৱা হোৱালৈকে। হালধি মোৰ মাছখিনিত দিয়া আছিলে, তথাপিও অকণমান মই দি দিছোঁ। অকণমান মই আদা নহৰু পেষ্ট দিলোঁ। দি পেলাই মই আদা নহৰু পেষ্টৰ গোন্ধ যোৱালৈকে মই ভাজি ল'ম। এতিয়া মই কাটি থোৱা বিলাহীটো মই দি দিম। পিঁয়াজখিনি ফ্ৰাই হৈছে আৰু এতিয়া মই কাটি থোৱা বিলাহীটো দি দিম। বিলাহীটো মই দি দিলোঁ। দি পেলাই মই ভালকৈ ফ্ৰাই কৰিম বিলাহীখিনিৰ লগত পিঁয়াজখিনি। অকণমান মই সোৱাদ অনুসাৰে নিমখ দিম। নিমখ মাছখিনি সানি লোৱাই আছিলে, আৰু অকণমান মই দি দিলোঁ।
এতিয়া মই অকণমান জিৰা গুড়া দিম। জিৰা গুড়া দিবও পাৰে নিদিবও পাৰে আপোনালোকে, মই অকণমান দি দিছোঁ। এতিয়া অকণমান জ্বলা হ'ব সেইকাৰণে দিছোঁ। এতিয়া মোৰ এটা পাৰ্চেল আহিলে, তাৰ মাজতে মই পাৰ্চেলটো ল'বৰ কাৰণে আহিলোঁ। পাৰ্চেলখিনি লোৱা মোৰ হৈ গ'ল। এতিয়া মই আহি আছোঁ। আহি পেলাই আকৌ মাছখিনিৰ লগত মই মাছখিনি চালোঁহি আহি। এয়া চাওকচোন, মোৰ অকণমান পানী দি দিলোঁ বিলাহী আৰু পিঁয়াজখিনি মিলিবৰ কাৰণে। ভালকৈ মই ভাজি ল'ম। তাৰপিছত মই ভাজি থোৱা মাছখিনি ইয়াতে দি দিম। মই গোটেইখিনি মাছ ইয়াতে নিদিওঁ, অলপমান ইয়াতে মই দি দিম। এয়া চাওকচোন, মই আধা মাছ ইয়াত দি দিলোঁ। ভালকৈ লৰাই দিলোঁ বিলাহীখিনিৰ লগত। মই আৰু অকণমান পানী দি দিলোঁ। পানী দি পেলাই ভালকৈ লৰাই দিলোঁ। মই কিন্তু মোৱা মাছ খাই বহুত ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় জনাবচোন। এয়া মোৰ মাছৰ ৰেচিপি ৰেডি। কেনেকুৱা পালে বাৰু মোৰ ৰেচিপিটো জনাবচোন। যদি ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া মই আপোনালোকক পাৰ্চেলটো মোৰ যিটো পাৰ্চেল আহিছিলে আপোনালোককো দেখাওঁ, আহকচোন চাওঁ। মই নটৰাজত দিছিলোঁ ৰিধিৰ কাৰণে, এলমণ্ড আৰু ৱালনাট দিছিলোঁ। বহুত ভাল হয় এপছটো। আপোনালোকে যদি ল'ব বিচাৰে ড্ৰাই ফ্ৰুট, নটৰাজত ল'ব পাৰে। এয়া